আমি আজি মাধৱদেৱ স্থানলৈ যাম সকলোৱে ঘৰৰ সপৰিয়ালে ওলাইছো আমি ইফালে যাব লাগিব আপোনালোকে সকলোৱে জানে শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান বহুতে হয়তো গৈছে আৰু বহুতে হয়তো এতিয়ালৈকে যোৱা নাই গতিকে আমি আজি দেখুৱাই যাম সকলোখিনি আমাৰ হৰিভকতসকলে আহি পোৱা নাই সেয়েহে অলপমান হাইৱে কিনাৰতে ইফালে ইফালে ঘূৰি আছোঁ আমি ছোৱালীহঁতে নমস্কাৰ বন্ধুসকল আমাৰ হৰিভকতসকল বৰ্তমান আহি পাইছেহি ঐ বাপ আহক এয়া আমাৰ হৰিভকত আহি পালেহি কৃষ্ণ এই ওলাম আৰু এই ওলাইছোঁ আমাৰ ইয়াত দাদা নবৌ আহিছে হৰিভকতৰ মানুহজনী তেখেত আমাৰ মল্লবীয়া গাঁৱত এই আমাৰ নিজৰ এয়া আমাৰ ভাইটি আহি পালেহি আমি এতিয়া একেলগে ওলাই যাম চাব ফুলো ফুলিছে ইমান ধুনীয়াকৈ আমি আহি পালোহি ভোগপুৰ চেণ্টাৰ এয়া আপোনালোকে যদি বান্দৰদোৱাৰ ফালৰ পৰা আহে তেতিয়াহ'লে চাই লওক এয়া এইফালৰ পৰা বান্দৰদোৱাৰ ফালৰ পৰা অহা ৰাস্তা আপোনালোকে আহিলে ইয়াতে নামিব লাগিব আৰু এয়া হ'ল ভোগপুৰ চেণ্টাৰ চাওক আৰু আপোনালোকে যদি নাৰায়ণপুৰ ফালৰ পৰা আহে এইফালে নামিব লাগিব চাওক আৰু এয়া হ'ল মেইন গেটটো বনাই থোৱা আছে এই কি বুলি শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লিখা আছে এই বেনাৰটো চাই ল'ব আৰু এইফালেদি আপোনালোকে সোমাই মাধৱদেৱৰ জন্মস্থান যাব পাৰিব আহি পাইছোঁহি আমি এতিয়া ভিতৰলৈ যাম আৰু সকলোৱে ড্ৰেছ চেছ লগাই এগছি চাকি জ্বলাম তাৰপিছত সকলো দৃশ্য আপোনালোকক দেখুৱাম চাই থাকিব আহিন মাহে পূৰ্ণ ভৈলা সেইটো হ'ল মেইন নামঘৰটো আপোনালোকে দেখা পাইছে আমি যাম এতিয়া অলপ পাছত তাত এয়া আমাৰ এতিয়া ড্ৰেছ কৰা হৈ গ'ল আমি এতিয়া নামঘৰৰ ভিতৰলৈ যাম মেইন নামঘৰলৈ যাম তাত গৈ আমি একেলগে চবেই চাকি এগছ জ্বলামগৈ চাই থাকিব বন্ধুসকল এতিয়া আমি নামঘৰৰ ভিতৰলৈ যাম গেটটো চিষ্টেমটো অলপ বেলেগ টাইপৰ এয়া হ'ল মেইন গেট দেখিছে এয়া মধ্যৰাতি জন্ম লৈলা শংকৰয়া মাৰহে মেইন গেটেদি সোমাই যাম আমি এতিয়া এয়া এইফালে সোমাই আমি পাইছোঁ এয়া নামঘৰ পালোহি
কৃষ্ণ মেইন নামঘৰ দুৱাৰ নামঘৰৰ ভিতৰত পালোহি আমি এতিয়া চাকি জ্বলাম অৰিয়নাকেইটা তাতে দি দিয়া চব চাকিটো জ্বলাই পেলাই ব'ল আকৌ তাত সেৱাটো লওঁগৈ হৈছেনে দুপৰীয়াৰ প্ৰসংগ কৰিব এতিয়া নামঘৰীয়াদেৱে যুজা কৰি আছে শৰাই আগবঢ়াই আছে শৰাইৰ কাম কৰি আছে অলপ সময় পাছতেই দুপৰীয়াৰ প্ৰসংগ হ'ব আমিও লগতে সেৱাটো লৈ আপোনালোকৰ চাৰিওদিশে দেখাম এতিয়া নামঘৰত চাকি বন্তি দি ওলাই আহিছোঁ এতিয়া দুপৰীয়াৰ প্ৰসংগ কৰিব আমি প্ৰসংগত নবহিলোঁ আৰু ওলাই আহিলোঁ এতিয়া আপোনালোকৰ চাৰিওফালৰ দৃশ্যবিলাক দেখুৱাম আপোনালোকে চাই থাকিব এয়া হ'ল মেইন নামঘৰৰ দুৱাৰদলি এইটো হ'ল বাটচৰা নামঘৰলৈ সোমাই যোৱা এইটো বাটচৰাটো এইটো আপোনালোকে চাই লওক এইফালে সোমাই যাব লাগিব বৃহস্পতিবাৰ প্ৰসংগ কৰি আছে এয়ে চাই লওক এইজন মোৰ হ'ল মোৰ পৰম পত্নী নমস্কাৰ আপোনালোকক অথনি দেখাব বিচাৰিছিল লাজতে মানে নোলায় গম পাইছেনে এতিয়া চাই লওক এইজন এয়া আমি আহি আছোঁ নামঘৰৰ চাৰিওফালটো এবাৰ দেখুৱাই দিওঁ আপোনালোকক প্ৰসংগ চলি আছে দুপৰীয়া বেক কেমেৰাত আপোনালোকক দেখাব লাগিব এই আমাৰ বাপজন আগে আগে গৈ আছে এইফালে আহিব পাৰে এইটো হ'ল নামঘৰৰ মণিকূট প্ৰস্ৰাৱগাৰ
এইফালে আছে আপোনালোকৰ পেচাবগাৰ জয় গুৰুৰ চৰণ ধৰা শাস্ত্ৰৰ ততক জানি বুজি লৈ নিষ্কাম ভক্তি কৰা খাদ্য বনাই আছে খোৱা বোৱাবিলাক ইয়াতে ব্যৱস্থা আছে আঁতৰৰ পৰা মানুহ আহিলে থাকিব পাৰিব ইয়াতে কেতিয়াবা মই দেখাই দিওঁ এইফালে খাদ্য পাতি যোগাৰ হৈ আছে ঠিকে উঠিছে মুড়ি চুৰি কিবা আছে নেকি এই বিস্কুট লৈ গ'লে নহয় বিস্কুটত এই মাছক দিবলৈ ইয়াতে মাছকেইটা নাই জানো কাংলা মাছবিলাক অঁ তাকে মাছক দিবলৈ বিস্কুট লৈ ল'ব ভাঙি ভাঙি দিম কেইটা বস্তু না দাদা মুড়ি চুৰি আছে নেকি বিস্কুটকে লৈ লওঁ নেকি এইফালে যাওঁ নে আমি পাইছোঁহি এই পুখুৰী এই নামঘৰৰ লগতে লাগি আছে এই পুখুৰীটো ইয়াত ডাঙৰ ডাঙৰ মাছ আছে মানে গম পাইছে ডাঙৰ ডাঙৰ মাছ আছে আপোনালোকক দেখুৱাম আমি বিস্কুট দিছোঁ এতিয়া চাব মাছ আহিব আহিব গমেই পোৱা নাছিল পানীটো ঘোলা হ'ল যে আজি চাফা আছিলে পানীটো মাছকো দিছোঁ মই লাষ্টত কি কৈছোঁ চব এয়া ময়ো এপিচ খাওঁ মাছৰ লগতে আৰু মাছক মানে খালে নহ'ব মাছে কিমান ভাল পাব খাবলৈ বিস্কুটটো টেষ্ট কৰি চাইছে মানে টেষ্ট কৰি চাইছে মানে এতিয়া টেষ্ট কৰি মানে সোৱাদটো কম পাম মাছেও খাব এয়া দেখিছেনে বঢ়িয়া তুমি খাইয়া মাকো মাছ খাব কিন্তু আমাৰ শংকৰদেৱে মাধৱদেৱে মিলি দুটাই মিলি একে কুঁৱক মানে পিছাই কোৱা মাছেও কিমান খাব বোলে ৰাইজে আহিব আপোনাৰ মাছেও কিমান খাব গোটেই ৰাইজে আহি আপোনাৰ দি থাকে এই বিস্কুটে দি দেখিছেনে এয়া এয়া মাছ কেইটামান চাবলৈ ইচ্ছা আছিলে ওলোৱা নাই নহয় এতিয়া আজি ওলাই দেখাই দিয়া নাই তেখেতে যদি ওলাই এবাৰ দেখাই দিয়া নাই কিমান ডাঙৰ আমাৰ ভাগ্য নাই আমাৰ ভাগ্যত নাই মাছ খাম বুলি আপোনাৰ দিলোঁ টেষ্টি বিস্কুটে দিছোঁ সোৱাদ বৰ সোৱাদ নাপালে মই পাইছোঁ কিন্তু মাছে পালে নহয় ক'ব নোৱাৰোঁ মই পাইছোঁ বৰ টেষ্টি বিস্কুট কিন্তু মাছে পাইছে নহয় ক'ব পৰা নাই ঠাণ্ডা তলত শুই আছে চাগে সম্ভৱ গম পাইছেনে মাছটো তলত শুই আছে আজি নোলালে আহ শংকৰ
চাওক আপোনালোকে এয়া এই মিউজিয়াম টাইপ বনাই থৈছে, নতুনকৈ বনাই আছে, এতিয়া সম্পূৰ্ণ হোৱা নাই, ভিতৰত যাব দিয়া নাই এতিয়ালৈকে। বাঁহৰ ঘৰ, মাধৱদেৱে থকা বাঁহৰ ঘৰখন বনাই থৈছে। চাওক ধুনীয়া লাগিছে মিউজিয়ামটো না, ধুনীয়া বনাইছে বাৰু, নতুনকৈ বনাইছে। শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম হৈছিল 1489 চনত। এয়াই হৈছে লেটেকু পুখুৰী, ইয়াতে তেখেতৰ জন্ম হৈছিল আৰু তেখেতৰ মৃত্যু হৈছিল 1596 চনত কোচবিহাৰ ভেলা মধুপুৰ মৃত্যু হৈছিল তেখেতৰ কোচবিহাৰ। ঠিক আছে বন্ধুসকল, আপোনালোকে চাব ভিডিঅ'টো, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব আৰু লগতে লাগি থকা বেল আইকনটো আপোনালোকে টিপি দিব, যাতে মোৰ আহি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আগতীয়াকৈ আপোনালোকে পাই যায়। এতিয়া আপোনালোকক এৰিছোঁ, ধন্যবাদ। জয় আই অসম, জয় গুৰু শংকৰ কৃষ্ণ।